নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এই ডিজাইনাৰ ব্লাউজৰ কাটিং আৰু ষ্টিচিঙৰ ভিডিঅ'টো লৈ আহিছোঁ। বহুত দিনৰ পৰা মোৰ ভিউৱাৰ্ছে মোক কমেণ্ট কৰি আছিলে বা এই ব্লাউজৰ কাটিং আৰু ষ্টিচিংটো দেখাবাচোন। যিহেতু মোৰ দোকান আছে, মই অকণমান সময় কম পাওঁ, সেইকাৰণে অকণমান ভিডিঅ'বোৰ দিবলৈ লেট হয়, কিন্তু আপোনালোক প্লিজ ছাপোৰ্ট কৰিব। এয়া দেখিছেনে, এয়া কাপোৰটো মই ধুনীয়াকৈ লাইনিং কাপোৰটো ইস্ত্ৰি কৰি লৈছোঁ। ইস্ত্ৰি কৰাৰ পিছত ডাবল ফ'ল্ড কৰি পিনি ফল্ডেড ছাইডটো নিজৰ ছাইডে ৰাখিছোঁ আৰু তলৰ পৰা লাইন এটা সমানকৈ লাইন এটা পাই ল'লোঁ। ইয়াৰ লেন্থটো মই 15 ইঞ্চ ৰাখিম আৰু ইয়াৰ শ্বল্ডাৰটো 7 ইঞ্চ ৰাখিম। যিহেতু বেগটো ভিৰ টেঙি হ'ব, বেগটো কটা নহয় যিহেতু, সেইকাৰণে ইয়াক 7 ইঞ্চ ৰাখিব লাগিব। আৰু আধা ইঞ্চ মই এনেকৈ ডাউন কৰি পিনি এনেকৈ বেকা লাইন এটা ড্ৰ' কৰি লৈছোঁ। ভিডিঅ'ত মই যেনেকৈ দেখাইছোঁ আপোনালোক ছেম সেনেকৈ কৰিব। আপোনালোকৰ ব্লাউজো মোৰ নিচিনাকৈ ধুনীয়াকৈ হ'ব। তাৰপিছত আৰ্ম হ'লটো 7 ইঞ্চ লৈছোঁ আৰু এই তলৰ পৰাও চাই লৈছোঁ ঠিকে আছেনে। এতিয়া এই লাইনটো মই সমানকৈ এনেকৈ আঁকি ল'মগৈ। অঁকাৰ পিছত চেষ্টটো 36 চাইজৰ হয়, সেইকাৰণে ইয়াৰ 9 ইঞ্চ লৈছোঁ আৰু 2 ইঞ্চ এক্সট্ৰাকৈ লৈছোঁ। আৰু ওপৰত যিমান হয় তাৰে আধা ইঞ্চ কম কৰি পিনি মই তলত লৈ লওঁ। মেজাৰমেণ্টটো তলৰ মেজাৰমেণ্টটো মই চিলোৱা সময়তে লওঁগৈ। এতিয়া কাটাৰ সময়ত অকণমান ডাঙৰ হ'লেও একো নাই। তাৰপিছত আৰ্ম হ'লটো মই 1 ইঞ্চ ৰাখি পিনি এনেকৈ আৰ্ম হ'লৰ শ্বেপটো ড্ৰ' কৰি ল'লোঁ। এতিয়া ইয়াৰ নেকলাইনটো আমি ড্ৰ' কৰিমগৈ। নেকলাইনটো মই 3.5 ৰাখিছোঁ। আপোনালোকক যদি অকণমান ব্ৰড কম লাগে তেতিয়াহ'লে আপোনালোক 3 ৰাখিব পাৰে। মই 3.5 ৰাখিছোঁ আৰু তলত 3 বা 3.5 ৰাখি পিনি এনেকৈ বক্স এটা ড্ৰ' কৰি ল'ব। ড্ৰ' কৰাৰ পিছত এনেকৈ জাষ্ট এনেকৈ শ্বেপটো আঁকি দিলে হৈ যাব। আৰু এই বেক পাৰ্টটো দেখিছেনে, আমি ইমান সহজতে আঁকি ল'লোগৈ। বেক পাৰ্টটো যেনেকৈ আঁকিলোঁ সেনেকৈ ছেম পদ্ধতিত আমি ফ্ৰণ্ট পাৰ্টটো আঁকিমগৈ। অকণমান চেঞ্জ কৰিবলগীয়া হয়, আপোনালোক ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া বুজি পাব। এয়া মোৰ বেক পাৰ্টটো কটা হৈ গ'লগৈ আৰু ইয়াৰ নেকটো চাব, ইমান ধুনীয়াকৈ দেখিছেনে গোল হৈছে। তাৰপিছত আহিলে মোৰ ফ্ৰণ্ট পাৰ্টটো মই এনেকৈ শ্বল্ডাৰটোৰ পৰা এনেকৈ আৰ্ম হ'লটো এ টু জেড ছেম এনেকৈ আঁকি ল'মগৈ। অঁকাৰ পিছত এইটো ছাইডে আৰ্ম হ'লৰ ছাইডে আধা ইঞ্চ বহাম এনেকৈ। তাৰপিছত তলপিনে 1 ইঞ্চ বহাব লাগিব, যিহেতু প্ৰিন্সেছ কাট দিমগৈ, সেইকাৰণে তলপিনে 1 ইঞ্চ বহাব লাগে আৰু এইটো ছাইডে 2 ইঞ্চ বহাম। 2 ইঞ্চলৈকে এনেকৈ চিন এটা দি লৈছোঁ। তাৰপিছত তলৰ পৰা এই লাইনটো এনেকৈ সমান কৰি ল'ম। তাৰপিছত ওপৰত যিটো আধা ইঞ্চ বহাইছিলোঁ তাৰপৰা তললৈকে এনেকৈ লাইন এটা ড্ৰ' কৰি ল'মগৈ। আৰু এতিয়া মই বেক পাৰ্টটো আঁতৰাই দিলোঁ। এতিয়া মই ফ্ৰণ্ট নেকটো আঁকিমগৈ। যদি আপোনালোক ডিপ পিন্ধে তেতিয়াহ'লে 7.5 ৰাখিব পাৰিব। যদি কম পিন্ধে ডিপটো তেতিয়াহ'লে 7 বা 6.5 কৰিব পাৰে। এইটো নিজৰ ডিপ পিন্ধা ৰাখিব পাৰে, আপোনালোক কিমান ডিপ পিন্ধে। তাৰপিছত এনেকৈ বক্স এটা ড্ৰ' কৰিব। ড্ৰ' কৰাৰ পিছত ইয়াত এনেকৈ 2 ইঞ্চ ওপৰলৈ এনেকৈ চিন এটা দিব। তাৰপিছত এইটো ছাইডে আধা ইঞ্চমানত এনেকৈ চিন এটা দিব। দিয়াৰ পিছত এতিয়া এইটো ছাইডৰ পৰা এনেকৈ লাইন এটা ড্ৰ' কৰি পিনি ওপৰ ছাইডে এনেকৈ লাইন এটা ড্ৰ' কৰিব। মই যেনেকৈ ভিডিঅ'টোত দেখাইছোঁ আপোনালোক সেনেকৈ কৰিব। আপোনালোকৰ চুইটহাৰ্ট নেকটো বহুত ধুনীয়াকৈ হ'বগৈ। আৰু যিহেতু ফ্ৰণ্ট পাৰ্টটো কাটিছোঁ, সেইকাৰণে আৰ্ম হ'লটো অকণমান দ থাকে ফ্ৰণ্ট পাৰ্টৰ, সেইকাৰণে এইটো মই অকণমান ভিতৰ ছাইডলৈ এনেকৈ ড্ৰ' কৰি লৈছোঁ। এতিয়া মই প্ৰিন্সেছ কাটৰ চিনটো দিমগৈ। প্ৰিন্সেছ কাটটো মই 10.5 মোৰ যিটো বাষ্ট পইণ্ট আছে তাত এনেকৈ চিন এটা দিলোঁ আৰু এইটো ছাইডৰ পৰা মই 3.5 এনেকৈ চিন এটা দিমগৈ। তাৰপিছত তলত মই 3 ইঞ্চিত এনেকৈ চিন দিমগৈ। চিন দিয়াৰ পিছত এইটো চিন দুটা এনেকৈ লাইন এটা ড্ৰ' কৰি লৈছোঁ। তাৰপিছত এই লাইনৰ পৰা এইটো ছাইডে আৰ্ম হ'লৰ ছাইডে এনেকৈ লাইন এটা ড্ৰ' কৰি ল'মগৈ। আৰু এইটো ছাইডে মই 2 ইঞ্চত এনেকৈ চিন দিছোঁ। ওপৰফালে 1.5 বা 2
টুত এনেকৈ চিন এটা দি পিনি প্ৰিন্সেছ কাটৰ শ্বেপটো এনেকৈ ড্ৰ কৰি ল'ব। এতিয়া মই এইটো চাইডে 1 ইঞ্চ ওপৰলৈ চিন দি দিমগৈ, যিহেতু তলৰ পৰা মই বহাই লৈছিলোঁ। আৰু এনেকৈ কৰি পিনি বেকাকৈ চিন এটা ড্ৰ কৰি ল'ম। এতিয়া যেতিয়া মই প্ৰিন্সেছ কাটটো চিলামগৈ, তেতিয়া এই কাপোৰখন আমাৰ যিকণ এইটো বাঢ়ি আছে সেইকণ কাটি দিলে সমান হৈ যাবগৈ। চিলাওঁতে বস্তুটো বুজি পাব, যেতিয়া আমি এনেকৈ প্ৰিন্সেছ কাটটো যেতিয়া চিলাই দিমগৈ তেতিয়াহ'লে এই কাপোৰটো বাঢ়ি থাকে, যদি আমি কাটি নলওঁ। এতিয়া যিহেতু মই কাটি লৈছোঁ, তেতিয়া সমান হৈ যাবগৈ প্ৰিন্সেছ কাটটো চিলালে। আৰু এতিয়া চিনে চিনে মই কাটি গৈছোঁ। এয়া দেখিছেনে মোৰ চুইটাৰ নেকটো ইমান ধুনীয়া হৈ গৈছে। আৰু এইটো স্লিপছৰ কাটিঙৰ ভিডিঅ'টো মই আপোনালোকক শ্বেয়াৰ নাই কৰা, যিহেতু এইটো অকণমান পাফ স্লিপছ হয় আৰু ইয়াৰ কাৰণে ভিডিঅ'টো বেলেগকৈ বনাব লাগিব, নহ'লে বহুত লং হৈ যায়গৈ। আৰু মেইন কাপোৰত মই লাইনিং কাপোৰটো বহাই লৈ কাটি ল'লোগৈ। কাটি লোৱাৰ পিছত এনেই মই তলৰ পৰা চিলাওঁগৈ, কিন্তু এইটো মই ওপৰৰ পৰা চিলাইছোঁ, নেক লাইনৰ পৰা চিলাইছোঁ। এনেকৈ 1/2 ইঞ্চ গেপ কৰি পিনি আপোনালোকো এনেকৈ চিলাই ল'ব। মই যেনেকৈ দেখুৱাইছোঁ আপোনালোক চেম সেনেকৈ চিলাব। এতিয়া যিটো এক্সট্ৰা কাপোৰ আছে সেইকণ মই কাটি আঁতৰাই লৈছোঁ। আৰু য'ত শ্বেপ আছে তাত অকণমান দৰকৈ কাটিব লাগিব। কটাৰ পিছত মই ইয়াত এনেকৈ চাপ চিলাই দি ল'মগৈ। দি পিনি এইখিনি লুটিয়াই লৈ মই ধুনীয়াকৈ ছাইডটো চিলাই ল'ম। এয়া দেখিছেনে মোৰ ছাইডটো কমপ্লিট হৈ গ'লগৈ। এতিয়া যিটো প্ৰিন্সেছ কাটটো দিছিলোঁ মই কটাৰ সময়ত চিনটো, সেইটোত মই মাজে মাজে চিলনি এটা লগাই ল'মগৈ, তেতিয়া প্ৰিন্সেছ কাটটো চিলাবলৈ ভাল হয়। আৰু এইটো যদি আপোনালোক পাইপিং লগাই পিনি চিলাওঁ বুলি কয়, তেতিয়াহ'লে এইটো কাটিং কৰি ল'ব লাগে। আৰু যিহেতু মই পাইপিং নলগাওঁ, সেইকাৰণে মই ডাইৰেক্ট এনেকৈ চিনে চিনে চিলাই গৈছোঁ। এয়া মোৰ হৈ গ'লগৈ প্ৰিন্সেছ কাটটো চিলাই। এয়া দেখিছেনে ইমান ধুনীয়াকৈ পাফ হৈছে। আৰু এতিয়া মই এইটো চাইডে হুকৰ কাপোৰটো লগাই ল'মগৈ। এইটো ছাইডটো যেনেকৈ ৰেডি কৰিছোঁ, ইটো পাৰ্টটো মই সেনেকৈ ছেম ৰেডি কৰি ল'মগৈ। হুকৰ কাৰণে মই এয়া 2 ইঞ্চ বা 2.5 ইঞ্চ বহলত কাপোৰখন কাটি লৈছোঁ। কটাৰ পিছত ওপৰ ছাইডৰ পৰা এনেকৈ ফ'ল্ড কৰি পিনি এনেকৈ ধুনীয়াকৈ ফিনিচিং হোৱাকৈ চিলাই গৈছোঁ। আপোনালোকো সেনেকৈ চিলাব, মই যেনেকৈ দেখাইছোঁ। আৰু তলতো পাতলি এনেকৈ খুৱাই ল'মগৈ, যিহেতু তলৰ পৰা লুটিয়াই চিলোৱা নাই, সেইকাৰণে তলত পাতলি খুৱাব লাগিব। এয়া হৈ গ'ল মোৰ এই পাৰ্টটো কমপ্লিট। আৰু এয়া মোৰ পটিটো, এই পটিটো দি ডিজাইন কৰিমগৈ। যিহেতু মোৰ কাপোৰযোৰত পিংক কালাৰ ফুল আছে আৰু য়েল্ল' কালাৰৰ এনেকৈ ফুল আছে, সেইকাৰণে পিংক কালাৰৰ পাইপিং লগাইছোঁ। এয়া দেখিছেনে এনেকৈ পাইপিংখন লগাই পিনি এয়া পাইপিং ৰছীটো ইউজ কৰিছোঁ। যদি আপোনালোক কোনোবা পাইপিং কেনেকৈ লগাই নাজানে, তেতিয়াহ'লে মোৰ চেনেলত মই পাইপিং লগোৱা ভিডিঅ'টো আপলোড কৰা আছে, আপোনালোক সেয়া চাব পাৰে। এয়া মোৰ পাইপিংটো লগাই হৈ গ'লগৈ। তাৰপিছত এটা টুকুৰা মই ইয়াত জুখি পিনি এনেকৈ কাটি লৈছোঁ। কাটি লৈ পিনি ইয়াত যিটো শ্বেপৰ সৈতে মই ধুনীয়াকৈ মিলাই লৈ চিলাইছোঁ। এয়া দেখিছেনে মই দেখুওৱাৰ দৰে আপোনালোক সেনেকৈ ধুনীয়াকৈ বস্তুটো মিলাই লৈ চিলাব। মই যিমান পাৰোঁ আপোনালোকক সহজ পদ্ধতিত শিকাবলৈ চেষ্টা কৰোঁ। দেখিছেনে এতিয়া এয়া পাৰ্টটো হৈ গ'লগৈ। তাৰপিছত এইটো ছাইডৰ পাৰ্টটো এনেকৈ মই লগাম। আপোনালোকৰ অসুবিধা হ'লে আপোনালোক অকণমান মেজাৰমেণ্ট কৰি পিনি চিন দি ল'বগৈ।
2.5 বা 3 ইঞ্চত এনেকৈ চিন দিব পৰা হ'ব। আমি যিহেতু চিলাই থাকোঁ সেইকাৰণে আমাৰ অভ্যাস আছে, সেইকাৰণে এনেকৈয়ে চিলাই গৈছোঁ। আৰু এই পতি লগোৱাটো কাটি পিনিও লগোৱা হয়। মই কিছুমান ব্লাউজত কাটি পিনিও লগাওঁ আৰু কিছুমান ব্লাউজত মই এনেকৈ ডাইৰেক্ট লগাই দিওঁগৈ। আপোনালোকক যোনটো সহজ লাগে সেইটো পদ্ধতিয়ে আপোনালোক চিলাব পাৰিব। দেখিছেনে? এতিয়া এইখিনি কাপোৰখিনি যিটো ইটো চাইডৰ কাপোৰখিনি আছে এইটো ফল্ড কৰি পিনি ধুনীয়াকৈ চিলাই যামগৈ। এইটো চাইডে আমাৰ প্লেট বহে, 2-3টামান প্লেট বহিব, সেইকাৰণে চিলাওঁতে আপোনালোক চাব। এয়া মোৰ পতিকণ লগাই হৈ গ'লগৈ আৰু যিকণ প্লেট বহা আছে তাত মই চিলনি এটা মাৰি দিমগৈ, তেতিয়া বস্তুটো সমান হৈ যায়গৈ। এয়া হৈ গ'লগৈ। এইটো ছাইডটো মই যেনেকৈ কমপ্লিট কৰিলোঁ সিটো ছাইডটো মই সেনেকৈ ছেমকৈ কমপ্লিট কৰি লৈছোঁ। আৰু এতিয়া মোৰ বেক পাৰ্টটো ল'মগৈ। বেক পাৰ্টটোত মই লাইনিং কাপোৰটো খুৱাই লৈ টিকেন দিলোঁ। টিকেন দিয়াৰ পিছত তলত পাতলি মাৰি লৈছোঁ। এইটো ভিডিঅ'টো মই আপোনালোকক নাই দেখুওৱা। এইটো ছেম ফ্ৰণ্ট পাৰ্টটো যেনেকৈ চিলালোঁ সেনেকৈ বেক পাৰ্টটো চিলাই লৈছোঁ। তাৰপিছত বাউসী মই এয়া জইন কৰিমগৈ। বাউসীত সদায় 2-3টাকৈ চিলনি দিব লাগে যাতে অকণমান হেভি হয়, এটা চিলাই দিব নালাগে। এয়া মোৰ বাউসী জইন কৰি হৈ গ'ল। এতিয়া মই মেজাৰমেণ্ট ল'মগৈ। যিহেতু মোৰ 36 হয়, 36ক দুভাগ কৰিমগৈ। এনেকৈ ফিটাৰে আপোনালোক কৰিব পাৰে বা ডাইৰেক্ট কৰিব পাৰে। মই এনেকৈ ফিটাৰে কৰি আপোনালোকক দেখাই দিছোঁ। এয়া 36টো দুভাগ কৰিলে 18 পাম আৰু 18টো মই এনেকৈ মেজাৰমেণ্ট কৰিছোঁ। মেজাৰমেণ্ট কৰোঁতে আপোনালোক এটা বস্তু মনত ৰাখিব, যিটো আমাৰ এক্সট্ৰা কাপোৰ আছে দুইটা চাইডে ইকুৱেল হ'ব লাগে। যদি কম বেছি হয় তেতিয়াহ'লে আমাৰ ব্লাউজটো অকণমান কেঁচিয়া হৈ যাবগৈ। সেইকাৰণে সেইটো বস্তু আপোনালোক সদায় মন কৰিব। আৰু তলতো মোৰ যিহেতু 30 আছে ৱেষ্ট চাইজটো, তাৰ হাফ কৰিলে 15 হ'ব। মই 15ত চিন দি লৈছোঁ। আৰু যিটো মোৰ এক্সট্ৰা কাপোৰ আছে মই মেজাৰমেণ্ট কৰি চাই লৈছোঁ ঠিকে আছেনে, ইকুৱেল আছেনে। এয়া দেখিছেনে মোৰ চব পিনে ইকুৱেল আছে। তাৰপিছত মই এই তলৰ চিনটোৰ পৰা ওপৰ চিনটো এনেকৈ লাইন এটা ড্ৰ কৰি লৈছোঁ। এই বেক পাৰ্টটো যেনেকৈ কৰিলোঁ ফ্ৰণ্ট পাৰ্টতো মই ছেম সেনেকৈ চিন দি ল'মগৈ। এয়া হৈ গ'লগৈ। তাৰপিছত মই এটা টেম্পৰি চিলনি মাৰি ল'ম। ফ্ৰণ্ট পাৰ্টৰ যিটো চিন আছে আৰু বেক পাৰ্টৰ দুটা মিলাই পিনি টেম্পৰি চিলনি এটা মাৰি লৈছোঁ। মাৰাৰ পিছত এয়া দেখিছেনে, এইকণ আমাৰ আৰ্ম হ'লৰ চাইডে এনেকৈ কাপোৰ অকণমান বাঢ়ি থাকে আৰু এইটো চাইডেও এনেকৈ বাঢ়ি থাকে। কেতিয়াবা নাবাঢ়ে, কেতিয়াবা বাঢ়ে। সেইকাৰণে এই টেম্পৰি চিলনিটো মৰাৰ পিছতে হাতটো লগাব, তেতিয়া বস্তুটো আপোনালোকৰ ফিনিচিং আহিব। এই বস্তুটো আপোনালোকক কোনোৱে নিশিকায়, মই শিকাইছোঁ আপোনালোকক। সেয়া আপোনালোক যদি মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ন বহুত কথা শিকিব পাৰিব। এয়া দেখিছেনে, এয়া মই পাফ কৰি লৈছোঁ। পাফ কৰাৰ পিছত মই এতিয়া হাতটো লগামগৈ। হাতটো লগাওঁতে এই বাউসীৰ ওচৰত মোৰ হাতৰ যিটো ওপৰৰ এই প্লেটকেইটা দিছোঁ সেইটো ধুনীয়াকৈ মিলাই লয়। এতিয়া মই এনেকৈ দুভাগকৈ চিলাম। আধা ইঞ্চ গেপিঙত ধুনীয়াকৈ হাতখন আৰু বডি পাৰ্টৰ কাপোৰকণ দুইকণ মিলাই লৈ সমান কৰি পিনি মই ধুনীয়াকৈ চিলাই গৈছোঁ। এতিয়া এইটো ছাইডটো মই সেনেকৈ ছেমকৈ চিলাই ল'ম। কাপোৰটো সদায় আপোনালোক ভালকৈ সমানকৈ মিলাই লৈহে চিলাব, নহ'লে কেতিয়াবা এটা ছাইডটো সৰু ডাঙৰ এনেকৈ হয়। তাৰপিছত চিলোৱাৰ পিছত মই হাতখনত আৰু এটা চিলনি মাৰিমগৈ। হাততো মই 2টা চিলনি মাৰোঁ। আপোনালোকো যদি বিচাৰে হাতখনতো 2টা চিলনি মাৰিব পাৰে। এয়া মোৰ হৈ গ'লগৈ। হোৱাৰ পিছত এতিয়া যিটো মই
টেম্পৰি চিলাইছিলোঁ তাত মই এনেকৈ গাঁঠি চিলাই দি পিনি ধুনীয়াকৈ চিলনি লাইনে লাইনে সমানকৈ লৈ যামগৈ। তাৰপিছত হাতটো মেজাৰমেণ্ট কৰিমগৈ। হাতটো মোৰ যিমান আছিলে মই সিমানত চিন দি লৈছোঁ। মোৰ 5.2 আছিলে, সিমানত চিন দি পিনি এয়া লাইনটো সমানকৈ লৈ আহিলোঁ। লোৱাৰ পিছত এয়া গাঁঠি চিলাই মাৰি পিনি ছাইডতে আৰু এটা চিলনি লগাই গৈছোঁ, যাতে কেতিয়াবা শকত ক্ষীণ হয় তেতিয়াহ'লে এইখন আমাৰ ইউজত আহে। তাৰপিছত যিখিনি এক্সট্ৰা কাপোৰ আছে সেয়া মই এনেকৈ ফ'ল্ড কৰি পিনি ভিতৰ পিনে সোমোৱাই লৈ এইখিনি এনেকৈ চিলাই দিছোঁ। দেখিছেনে মোৰ ভিতৰ চিলনিটো ইমান ফিনিচিংকৈ হৈছে। এয়া মোৰ ব্লাউজটো কমপ্লিট হ'লগৈ। আৰু কেনেকুৱা লাগিছে ব্লাউজটো আপোনালোক জনাবলৈ নাপাহৰিব আৰু কমেণ্ট কৰিব। আপোনালোকৰ কমেণ্ট মোক খুব ভাল লাগে আৰু মই চবকে ৰিপ্লাই কৰোঁ। আপোনালোক প্লিজ মোক কমেণ্ট কৰিব। কিবা ভুল হ'লেও আপোনালোক মোক জনাব পাৰে আৰু কিবা সুধিবলৈ থাকে যদিও মোক সুধিব পাৰে।